হেল্ল' বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম। এতিয়া ৰাতিপুৱা 6টা বাজিছে। আমি আজি গুৱাহাটীত যাম, মানে মিছেছ আৰু মই গুৱাহাটীত যাম, এটা বিশেষ কামত যাম আকাংক্ষা হস্পিটেলত। গতিকে আশা কৰোঁ আপোনালোকে দোৱা প্ৰাৰ্থনা কৰিব যাতে ভালে ভালে কামটো ছাকচেছ হয়। গতিকে ওপৰৱালাৰ ওচৰত দোৱা প্ৰাৰ্থনা মাগি মানে যাত্ৰা আৰম্ভ কৰিলোঁ। এতিয়া গৈ আছোঁ। আমি মেইন ৰোড পালোঁৱে, বগল ৰোড পালোঁ। এতিয়া একচুৱেলি কি হ'ল, ৰাতিপুৱাৰ পৰা একো খোৱা নাই, যদিও চাহ খাই আছোঁ। একদম পানীৰ খুব পিয়াহ লাগি আছে বৰ্তমান। গতিকে মিছেছে যিহেতু একো খাব নোৱাৰে, ডক্টৰৰ ওচৰত লৈ গৈ আছোঁ। গতিকে ইয়াতে অলপ ৰখি দিলোঁ। এইটো হ'ল হাজোত ৰখিলোঁ। হাজোততো আপোনালোকে সকলোৱে ৰখেই ইয়াতে নিশ্চয়। চন্দ্ৰমা হোটেল এইখন মানে ইয়াৰে মানে ফেমাছ হোটেল চন্দ্ৰমা হোটেল। আপোনালোকে গুৱাহাটী আহিলে হাজোত কোনে কোনে ৰখি কেনে চন্দ্ৰমা হোটেলত চাহ পানী খায় এবাৰ কমেণ্ট কৰিবচোন। আচলতে শতকৰা 90% মানে মানুহ ইয়াতে ৰখি কিনে চাহ পানী খায় আৰু এটা কমেণ্ট কৰি দিব কোনে কোনে হাজো চন্দ্ৰমা হোটেলত গুৱাহাটী আহিলে চাহ খাবৰ কাৰণে ৰখে আৰু। আমি ফাইনেলি দদৰা পালোঁ। অলপ পিছত গুৱাহাটী পামেই বাৰু। এতিয়া আমি গৈ আছোঁ। আচলতে যিটো কামত যাম আমি মানে একচুৱেলি ডক্টৰ ৰীতা ভূঞা বাইদেউ, তেওঁ মানে গাইনী ডিপাৰ্টমেণ্টৰ মানে স্পেচিয়েলিষ্ট ডক্টৰ হয়। গুৱাহাটীত আকাংক্ষা হস্পিটেলত বহে, জালুকবাৰী। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। বহুত মানে ভাল ডক্টৰ হয় এজন। গতিকে তেখেতৰ ওচৰত গৈ আছোঁ। দেখিছেনে আমাৰ ল'ৰাবিলাকৰ বিশেষকৈ এইটো জেগাত এটা মানে বৃহত্ব এটা আছে, চাবচোন আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। এইখন হৈছে শৰাইঘাট ৰণ স্মৃতি উদ্যান, বুজিছেনে? আমি কৈছিলোঁ নহয় অলপ আগত, মানে আমাৰ ল'ৰাবিলাকৰ এটা ইম'শ্যন আছে ইয়াতে। প্ৰায় আপোনালোকক ধৰক বাইকেদি আহিলে, যদি ছিংগেল আহা যায়, বাইকেৰে আহিলে বা চাৰিচকীয়া যিহেৰে আপোনালোকে নাহক কিয়, এইখিনি জেগা মানে অলপ আগত আপোনালোকে কোনে কমেণ্ট কৰি ক'ব পাৰিব আমি কি কৰোঁ ইয়াতে। প্লিজ কমেণ্টত লিখি দিব আমাৰ ইয়াতে ইম'শ্যন কি আছে। অলপ আগত বাৰু, অলপ আগত ৰাইট চাইডে আছিলে বাৰু, জেগাটো দেখা নহ'ল। আপোনালোকে গমেই পাইছে, যিবিলাকে মানে যাৰ ইম'শ্যনৰ লগত জড়িত এইটো বস্তু, আপোনালোকে কমেণ্ট কৰিব। মানে গম পাই গৈছোঁ, এইটো যোনে এইটো কাম কৰে গম পাই গৈছে। আচলতে তাতে মানে আমি ৰখি দিওঁ আৰু কিয় ৰখোঁ সেইটো জানে। অলপ বাথৰুম কৰিবৰ কাৰণে ৰখোঁ। আচলতে মই কৈয়ে দিলোঁ, আপোনালোকে কমেণ্ট কৰিব কোনে কোনে বাথৰুম কৰে তাত। এতিয়া পালোঁ আমি শৰাইঘাট ব্ৰিজ পামেই বাৰু। শৰাইঘাট ব্ৰিজ পালোঁৱে মোটামুটি। আচলতে এখন হাতেদি কেমেৰা কৰি আছোঁতো, এখন হাতেদি ষ্টেৰিং ধৰি আছোঁ। মিছেছৰো মানে গাটো খুবেই বেয়া, সেইটো কাৰণে ধৰিব পৰা নাই বাৰু। মই নিজে কৰি আছোঁ কাৰণে মই ভাবিলোঁ অলপ এটা ভিডিঅ'ই বনাওঁ। সেইটো কাৰণে আশা কৰোঁ আপোনালোকৰ সহায় সহযোগিতা পাম। ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আপোনালোকে কিন্তু নাপাহৰিব। এতিয়া মোৰ অলপ অসুবিধা আছে, দেখিছেনে? ষ্টেৰিং মই ধৰি আছোঁ যদিও অলপ অসুবিধা আছে ভিডিঅ'টো বনাত। এতিয়া শৰাইঘাট ব্ৰিজ পামেই বাৰু, অলপ আছে। দেখিছেনে এই স্কুটিখনত? চাওক আপোনালোকে কি দেখা পাইছে স্কুটিখনত, ক'বচোন কমেণ্ট কৰি। দেখিছেনে? সুন্দৰ দেখিছেনে? চাওকচোন, ভাল লাগিলে লাইক এটা কৰি দিব কিন্তু দেই। বাইকত কিন্তু ভাল হাৱা চাৱা লাগি থাকে না। বাকী পালোঁ আমি শৰাইঘাট ব্ৰিজ পালোঁ। অলপমান পিছত আমি গৈ পেলাই পামেই বাৰু। আৰু ভিডিঅ'টো বহুত লম্বা হয় কাৰণে ইমান লম্বা কৰা নাই বাৰু, আপোনালোকে চাব বহুত পাব, সেইটো কাৰণে মই কাটি দিছোঁ। এম্বুলেঞ্চবিলাক আচলতে আমি সকলোৱে জানিব লাগে যে এম্বুলেঞ্চ আহিলে আমি ছাইড দিব লাগে। এম্বুলেঞ্চক ছাইড দিব লাগে। জাম চাম লাগিলে আপোনালোকে অলপ সহায় কৰি দিব লাগে যাতে এম্বুলেঞ্চখন ওলাই যায়, কাৰণ এম্বুলেঞ্চৰ ভিতৰত কাৰোবাৰ এটা জান থাকে। গতিকে মানুহক সহায় কৰিব লাগে। এম্বুলেঞ্চ আহিলে আপোনালোকে সকলোৱে ছাইড দিব কিন্তু দেই। চবলে দিয়ে বাৰু, সকলোৱে ছাইড দিয়ে, তথাপিও সকলোৱে ছাইড দিয়ে বাৰু। তাৰ বাবে বহুত বহুত ধন্যবাদ। ছাইড দিব লাগে আচলতে। এতিয়া আমি পালোঁ ফাইনেলি আমাৰ মঞ্জিল আকাংক্ষা হস্পিটেল পালোঁ। এইখন বহুত দেখিছেনে? এইখন জালুকবাৰীতে হয়, ওচৰতে হয়। এতিয়া আমি এইটো সোমাই গ'লোঁ ইয়াতে। ইজি আপোনালোকৰ আকাংক্ষা হস্পিটেল যদি আপোনালোকে আহে নহয়, এড্ৰেছ আপোনালোকৰ বিচাৰি উলিয়াবৰ কাৰণে একদম ইজি হয়। জালুকবাৰীৰ পৰা অলপ আহি কিনে পাই যায় ইয়াতে। তাতে কিয়া মানে গাড়ী ছাৰ্ভিচিং চেণ্টাৰ এটা আছে, এইটো দেখিছেনে? কিয়া গাড়ী ছাৰ্ভিচিং চেণ্টাৰ, এইটোৰ কাষতে এইখন আকাংক্ষা হস্পিটেল হয়। ডক্টৰ ৰীতা ভূঞা মেম এইবিলাক আহি আছে ইয়াতে গাড়ী পাৰ্কিং বাৰু। ইয়াতে নকৰোঁ বাৰু, ভিতৰত চাওঁ জেগা আছে যদি ভিতৰতে অলপ কৰি দিওঁ, কাৰণ বহুত সময় লাগিবতো ইয়াতে। দেখিছেনে? ইয়াতে গাড়ী পাৰ্কিং কৰিলোঁ, কৰি কিনে আমি ওলাই আহিলোঁ। এইখন হৈছে আপোনাৰ আকাংক্ষা হস্পিটেল, এইটো ৰিচিপশ্যন। আমি বলকচোন অলপ সোমাই চাওঁ। প্ৰথমতে এবাৰ দেখাই দিলোঁ আপোনালোকক, আকাংক্ষা হস্পিটেল বাহিৰৰ পৰা দেখুওৱা নাইতো, সেইটো কাৰণে অলপ দেখাই দিলোঁ, ভিউ এটা ল'লোঁ বাৰু। এতিয়া আমি অলপ ভিতৰত সোমাম। এইটো দেখিছেনে? ৰিচিপশ্যন হয়। আৰু এইখন বাকী ভিতৰত কি হ'ল এইটো অন্য এটা ভিডিঅ'ত মই লৈ আহিম। আজিৰ ভিডিঅ'টো ইমানে। বাই বাই।